মই বিকাশ আৰু ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো গাইজ বৰ্তমানতো মোৰ যোনটো পৰিৱেশটো চাই আপোনালোকে হয়তো ধৰবা পাইছে আজি ক'ত আছোঁ আৰু হয়তো থাম্বনেইল দেখা পাই আপোনালোকে গম পাইছে চাগে। তো মানে আজি অলপ মানে খেতি পথাৰৰ এক্সপিৰিয়েঞ্চ লওঁ বুলি আহিছোঁ, মানে ময়ো লওঁ আৰু আপোনালোকৰ দিম বুলি ভাবি আছোঁ। তো আজিকালি হাল বাই মেক্সিমাম ট্ৰেক্টৰে যিটো ট্ৰেক্টৰখন দেখে দি শৰ্মা, তো মানে গৰু দি হাল বোৱা বহুত কম দেখা যায়। আজি মানে গৰু দি হাল বোৱা এক্সপিৰিয়েঞ্চ এটা ল'ম আৰু দাদাই আছে, তোৰ মাজত নামি দি আছোঁ। আহক আজি মানে গোটেইখিনি আপোনালোকৰ এক্সপিৰিয়েঞ্চ দেখাই আছোঁ, কঠীয়া তোলাৰ পৰা আৰু ভৰি কেনেকৈ ৰুৱে। তো এইভাগে ৰোৱনীও কেইটামান আছে, তো তাহাকো দেখাওক, তাহাকো মই সুধিম কিবাখিনি। শনীন বৌ কেনেকুৱা? শনীন বৌ মানে পূৰা একদম কঠীয়া তুলি আছে। তো কঠীয়া কেনেহেনকৈ তোলে সেইটোও চাম আমি, আৰু মই সেইটো ট্ৰাই কৰিম না কি কয় গাইছ। পাথৰত অহা মেইন লুকটো এইটো। তো গাইছ বলক আহয়া খেতি কৰবাক লগি কান্ধত নাঙাল নাই পাইছে, এখন কদল এখন থৈ কিনে আমি বৰ্তমান যাই আছোঁ ফোন আৰু মই ফোনটো আৰু এইভাগে গৰু চৰু আছে আৰু এইভাগে ট্ৰেক্টৰ চেক্টৰ গোটেই আছে। তো বৰ্তমান আজি মই মানে অলপমান পাথৰ কটা খুচি সিদিনাও পাইছিলোঁ। তো এৰে আগতে এটা ভিডিঅ' কৰিছিলোঁ মই খেতি কৰাৰ ওপৰত। তো আজিও মই বৰ্তমান খেতি কৰিব নামিছোঁ ধুনীয়াকৈ। আৰু মানে আজি মানে এই চবতকৈ মানে ভাল লগা মোৰ মানে বস্তুটো হ'ল কি, মানে এতিয়া গৰু দি খেতি কৰি আছে। তো আগতে গৰু দি খেতি কৰা দেখা পাইছিলোঁ, তো বৰ্তমান গৰু দি খেতি কৰা প্ৰায় নহয় হৈ গৈছে। তো এইবিলাক ৰোৱনী আছে। তো মানে এতিয়া বৰ্তমান দুপৰীয়াৰ টাইম হৈছে, তো ইহঁতে মানে যাব মানে খানা চানা খাব মানে যাব ধৰিছে আৰু। তো বৰ্তমান আৰু আগত দেখি ট্ৰেক্টৰ দি হাল বৈ আছে। তো ট্ৰেক্টৰৰো এক্সপিৰিয়েঞ্চ দেখাম আৰু এইভাগে মানে আলি দি আছে। দাদা এই আলিটো কিহৰ কাৰণে দিয়া হৈছে, মানে এইখিনি বেলেগৰ মাটি নেকি? বেলেগৰ নহয়, পানী নাথাকে। আচ্ছা, পানী নাথাকাৰ কাৰণে এই বস্তুটো দিয়া আছে। আৰু তো বৰ্তমান মই গৰু দি মানে এক্সপিৰিয়েঞ্চ ল'ম অলপমান, কেনেকৈ খেতি কৰে বৰ্তমান। মানে এতিয়া মই গৰু দি মানে হাল বোৱা এটা মানে সেই ল'ম, এক্সপিৰিয়েঞ্চ ল'ম। নিশাটো ধৰিছাকে গৰু দি হাল বোৱাটো ইমান সহজ নহয় গাইছ। মোৰ একদম অৱস্থা একদম বয়া হৈ গ'ল, কি ক'ম আৰু একদম। হ'লেও মই যাম, চেষ্টা কৰিম। বঢ়িয়া খেতিয়ক লাগি গৈছে বাৰী কিবা গিয়া বঢ়িয়া ফিলিংছ, ধুনীয়াকৈ ফিলিংছ। মই বৰ্তমান খেতি কৰি আছোঁ গাইছ। কেনে বিকাশ তো একদম মজা ফিলিংছটো একবাৰ মানে গৰুকেইটাক কণ্ট্ৰল কৰিব যাতে মই মানে বাগৰিও পল্লোঁ তাৰ লগত। আৰু তাতে ট্ৰেক্টৰ এখন আছে, ট্ৰেক্টৰৰ ফিলিংছ লওঁ আহক। অঁ গাইছ একদম খেতি কৰা মানে ইমান সহজ নহয়। মই একবাৰ ট্ৰাই কৰিলোঁ, তো বাগৰি পল্লোৱে। আৰু এইভাগে মানে কিছুমান ৰোৱনী ভুই ৰুই আছে, তো কেনেকৈ কি ভুই ৰুই আছে তাকো দেখাম আহক। মানে খেতিৰ লগতে লাভ কি হয়, মানে এনেহেনকৈ পাথৰত আহিলে ধুনীয়াকৈ এনেকৈ কয়লেঙি জালখন লৈ আহে, এনেকৈ কয় মাছ লাগি আছে ধুনীয়াকৈ। আৰু তো এইটো চাইডে মানে ধুনীয়াকৈ ট্ৰেক্টৰেদি হাল বাই আছে। তো দেখো দুটা ফিলিংছ আজি আপোনালোকক দেখাম, আজি অলপ শ্বেয়াৰ কৰিম। তো সেইটো চাইডে মানে ধুনীয়াকৈ আমি গৰু দি হাল চাল বালোঁ। তো মোৰ অৱস্থা একদম বয়া হৈ গ'ল, পূৰা বাগৰি চাগৰি। তো ইভাগে এতিয়া বৰ্তমান ট্ৰেক্টৰেদি অলপ এক্সপিৰিয়েঞ্চ লওঁ আপোনালোকৰ, ট্ৰেক্টৰত উঠিও দেখাম মই আপোনালোকক বলক। আৰু গাইছ লাইফত মানে ফাৰ্ষ্ট টাইম ট্ৰেক্টৰত উঠা এক্সপিৰিয়েঞ্চো লৈ আছোঁ। তাতে আৰু মই খেতি পথাৰৰ মাজতো দাদা আছে। দাদা কি খবৰ? দাদাৰ লগতো ধুনীয়াকৈ ট্ৰেক্টৰেদি ইয়াত হাল বাই আছে, চাই লওক। ট্ৰেক্টৰৰ পৰা এটা এক্সপিৰিয়েঞ্চ লৈ ল'লোঁ তো ধুনীয়াকৈ। আৰু তো এইটো চাইডে খনিনে আছে, খনিন আৰু খুৰাই কিবা মাছ কালেক্ট কৰি আছে। খুৰীমাহঁতে ধুনীয়াকৈ ভুই ৰুই আছে। তো খুৰীমা একডাল মানে আপুনি যি ৰুই যি আছে, তো মানে একডাল সিহঁত মানে কেইডালমানকৈ বহি দিয়ে? এই ভুই বুলি কয় না এইটো? অঁ, ভুইটো কেইডালমানকৈ দিয়ে? একডালকৈ দিয়ে নেকি? 3ডাল 4ডালকৈ দিয়ে। পৰা উঠি আহিলোঁ একদম মানে সঁচাকৈ একদম মানে আল্টিমেট ফিলিংছ। মানে এই গৰমত মানে চেলুত এনেকৈ খেতি কৰি আছে গৰমত, একদম কি ক'ম আল্টিমেট একদম ফিলিংছ। আৰু আপোনালোকক দেখাই আছোঁ। আৰু কেইটামানে এতিয়া মানে ৰোৱনী আছে, তো ইহঁতে আহক দেখাই আছোঁ অলপ। আৰু এইভাগে শৰ্মা আৰু বিশ্বাসীয় ভিডিঅ' কৰি আছে। ৰোৱনীসকলে ইয়াত মানে জলপান কৰি আছে। তো খুৰীমা কি খবৰ আপোনালোকৰ? আৰু এই গৰমত ভুই ৰুই কেনেহেন লাগি আছে? তো মানে এটা যোনটো ছিজন বৰ্তমান ছিজনত মানে গাঁৱত যিমান মানে ইয়াত মহিলা থাকে, তো প্ৰত্যেকে মানে ভুই ৰুৱে। আৰু তো এই ছিজনটোত মানে এই গোটেইবিলাকে লগ হয়, তো কিবা এটা ভাল লাগে। আৰু এই গৰমত বহুতে হয়তো গৰম পাব পাৰে, কিবা পাব পাৰে। একদম সঁচাকৈ নেক্সট লেভেল ফিলিং। আৰু ইহঁতে ইমান ধুনীয়াকৈ গৰমত কষ্ট কৰি আছে, কি ক'ম আৰু আল্টিমেট চেলুট। দেখা পাই আপোনালোকে গম পাইছে চাগে, একদম মানে
এই গৰুৰ লগত ভুই ৰুব যাওঁতে মানে হাল বাব যাওঁতে একদম অৱস্থা বেয়া হৈ গ'ল আৰু মানে চবতকৈ ভাল লগা বস্তুটো এইটোৱে কি আগতে মানে হাল বাইছিল গৰুই দি তো বৰ্তমান ট্ৰেণ্ডটো বহুত কমি গৈছে আৰু মানে এই খুৰাটা আছে খুৰাহঁতে সেইমতে আপোনালোকৰ আছে তো মানে খুৰাহঁতকে ফাৰ্ষ্ট দেখছোঁ তো গৰু দি হাল বাইছে তো মানে লাভটোতো ইমান নহয় চাগে ট্ৰেক্টৰতকৈ লাভ হয় মানে গৰু দি হাল বালে মানে কেনেখন টাইপৰ লাভ হয় কেনেটাইপত মানে এইবিলাক ট্ৰেক্টৰেদি খেতি কৰিলে যেখনি ধান হ'ব হালেদি গৰুৰ হালেদি যদি বাৰী খেতি কৰা যায় অলপ হ'লেও ধান বেছি আৰু মানে 1 বিঘামান মাটিত মানে যদি মাটিটো ভাল হয় ধান কিমানমান হয় 16 মানকৈ হয় 16 মানকৈ হয় আপুনি এইবাৰ এতিয়া কিহৰ খেতি কৰিছে ৰঞ্জিত আছে জাহা খুৰাক লগ পাই ভাল লাগিল আৰু খুৰাই বহুত বছৰৰ পৰা খেতি কৰি আছে খুৰাটো ভাল এটা এক্সপিৰিয়েঞ্চ আছে খেতি কৰা তো আপুনি কিমান বছৰৰ পৰা খেতি কৰিছে মোটামুটি 50 বছৰ এতিয়া 50 ধেমালি নহয় এইটো 50 বছৰৰ পৰা খুৰাই খেতি কৰি আছে এইটো একদম আজিৰ সৰু ভিডিঅ' আছিল যদি ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব তো আজিলৈকে বাই বাই